International Knowledge Festival to be held here in Bodoland University. So এইটো আমি আজি প্লেক অফ কৰিবলৈ ইয়াৰ গেদাৰিং হৈছে আৰু আপোনালোকে চাকে মানে গম পাইছে গোটেইখিনি কিবাটো কাৰণটো কিয়ৰ কাৰণে আৰু নলেজ ফেষ্টিভেলটো কিয়ৰ কাৰণে ইয়াতে মানে আমি কিবা কৰিলোঁ অৰ্গেনাইজ কৰিবলৈ গৈ আছে এইটোতো মেইনলি এইটো ইণ্টাৰনেশ্যনেল হ'ব আৰু 19 থিমেটিক এৰিয়াছ যেটো মানে অলৰেডি সিলেক্টেড ইয়াৰ ওপৰতে গোটেইখিনি ডিসকাশন কনভাৰসেশন আৰু ডিবেট মানে গোটেইখিনি কিবাটো হ'ব আৰু ইয়াতে মানে এক্সপোজাৰটো আমাৰ স্পেশালি বিটিসি এৰিয়াৰ যিখিনি আমাৰ ষ্টুডেণ্টে হওক মানে এণ্টাৰপ্ৰেনিয়ৰ হওক বা আমি ফ্ৰম দ্য টিচিং প্ৰফেশ্যনছ গোটেইখিনি কিবাটো এক্সপোজাৰটো পোৱাটো বহুতখিনি কিবা আৰু এইটো মাত্ৰ নহয় মাত্ৰ এক্সপোজাৰৰ কাৰণে নহয় আমি বাহিৰৰ পৰা যিখিনি পাব লাগে আউটফুট বা ইনফুট যিখিনি পাব লাগে আমি গোটেইখিনি কিবাটো পাই যাব এই থ্ৰু এই ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল দি এইটো হ'ব মানে 27 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে কাৰেলি অলপ আগতে এতিয়া কৈ দিয়া আছিলে মানে ৰুটছটো এইটো it will start from the Bodoland University via Madhavdev University আৰু some of the universities of Assam and some of the educational institutions of eminence of Assam and also of the Arunachal Pradesh. So Arunachal eta Rajiv Gandhi Central University তাদেও গৈ পাব ইহঁতে আৰু ইহঁতৰ পৰা ঘূৰি আহি IIT গুৱাহাটী আৰু কেইটামান ইনষ্টিটিউশ্যনৰ গৈ পেলাই গোটেইখিনি কিবাটো আমাৰ যিটো মানে পাৰ্পাছ মেইন অবজেক্টিভছ কিয়ৰ কাৰণে আমি এইটো অৰ্গেনাইজ কৰিবলৈ গৈ আছে কেইজন আছিলে আমাৰ 36জনীয়া এটা পাৰ্টি ওলাইছে অলৰেডি এতিয়া চব গোটেইখিনি ৰেডি হৈছে মাত্ৰ চিফ ছাৰে মানে প্লেক অফ কৰিলে হৈ যাব আৰু